নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকৰ চেনেল এয়াৰমেন কানেকশ্যনলৈ। আপোনালোকে জানেনে ব্ৰিয়ান এক্টন আৰু জন কৌন কোন হয়? আমি সকলো কাম কৰিব পাৰোঁ যিটো আমি ভাবিব পাৰোঁ, আৰু আমি সকলোবোৰ কাম কৰিব পাৰোঁ যিবোৰ আমি কেতিয়াও ভাবিবই নোৱাৰোঁ। এই কথাষাৰ ব্ৰিয়ান এক্টন আৰু জেন কৌন নামৰ এই দুজনৰ ক্ষেত্ৰত খাপ খাই উঠিছে। আজিৰ পৃথিৱীত অধিকাংশ মানুহৰ ওচৰত মোবাইল ফোন আছে, আৰু বেলেগ কিবা এপ্লিকেশ্যন থাকক বা নাথাকক, কিন্তু হোৱাটছআপ সকলো মোবাইলতে আছে। ব্ৰিয়ান এক্টন আৰু জেন কৌন হৈছে হোৱাটছআপ এপ্লিকেশ্যনৰ ফাউণ্ডাৰ। হয়নে বন্ধুসকল? এতিয়া আমি জানিব পাৰিলোঁ যে ব্ৰিয়ান এক্টন আৰু জেন কৌন কোন হয়? হোৱাটছআপ এপ্লিকেশ্যনটোৰ ফাউণ্ডাৰ হয়। যাওঁচোন বলক আগলৈ। ব্ৰিয়ান এক্টন আৰু জেন কৌন দুজনে য়াহু কোম্পানীত জব কৰিছিল, কিন্তু নিজা কোম্পানী খোলাৰ সপোন লৈ য়াহুৰ দৰে বিখ্যাত কোম্পানী এটাৰ পৰা জব এৰি দিলে। কিন্তু প্ৰথম অৱস্থাত তেওঁ কোম্পানীটোৱে বেছি ভাল প্ৰদৰ্শন নেদেখুৱাৰ কাৰণে ব্ৰিয়ান এক্টন আৰু জেন কৌনৰ এনেকুৱা লাগিছিল যে পুনৰ জব কৰি লয় নেকি। এনে সিদ্ধান্ত লৈ 2009 চনত তেখেত দুজনে ফেচবুক আৰু টুইটাৰ কোম্পানীত জব বিচাৰিব যায়, কিন্তু তেখেতসকলক ৰিজেক্ট কৰি দিছিল। তেখেতসকলে তেতিয়া বহুত দুখ কৰিছিল, যিহেতু তেখেতসকলৰ ফেচবুকত জব কৰাৰ বহুত মন আছিল, কিন্তু যেতিয়া ৰিজেক্ট কৰি দিছিল তেতিয়ালৈকে তেওঁলোক বহুত দুখত পৰিছিল যদিও তেখেতসকলে গিভ আপ কৰা নাছিল। ব্ৰিয়ান এক্টনে পিছত মজবুত সিদ্ধান্ত লৈছিল যে তেওঁ নিজৰ কোম্পানী খুলিবই, আৰু তেওঁ বন্ধু জেন কৌনৰ লগত মিলি ৰাতি দিন বহু কষ্ট কৰি গোটেই পৃথিৱী জড়িত থকা হোৱাটছআপ এপ্লিকেশ্যনটো বনাই দিছিল। কেইবাটাও এছিয় ভিত্তিক বাৰ্তা যেনে লাইন, কাকাওটক, উইচাট সুবিধাৰ সৈতে প্ৰতিযোগিতা কৰিবলগীয়া হোৱাত হোৱাটছআপে 2012 চনত আগষ্ট মাহত প্ৰতিদিনে 100 কোটি বাৰ্তা প্ৰেৰণ কৰিছিল। 2012 চনত এপ্ৰিল আৰু আগৰ বছৰৰ অক্টোবৰত এই সংখ্যা আছিল ক্ৰমে 20 কোটি আৰু 10 কোটি। 2013 চনত 13 জুনত হোৱাটছআপে ঘোষণা কৰে তেওঁলোকে দৈনিক 270 কোটি বাৰ্তা প্ৰেৰণেৰে নতুন অভিলেখ কৰিছে। ফাইনেন্সিয়েল টাইমছৰ মতে স্কাইপে লেণ্ডলাইনেৰে ইণ্টাৰনেশ্যনেল STD কল কৰাৰ মুদা মৰাৰ নিচিনাকৈ হোৱাটছআপে মোবাইলৰ SMS-ৰ একে দশা কৰিছে। যিটো কোম্পানীত তেখেতসকলে অৰ্থাৎ ব্ৰিয়ান এক্টন আৰু জন কৌনে সাধাৰণ মামুলি এটা জব বিচাৰিবলৈ গৈছিল, এতিয়া তেওঁলোকে বনোৱা এই হোৱাটছআপ মেছেঞ্জাৰটোৱে ফেচবুক আৰু স্কাইপতকৈও বেছি জনপ্ৰিয় হৈ পৰিছিল। বৰ্তমান প্ৰায় 1000 কোটিতকৈও বেছি হোৱাটছআপ ইউজাৰ আছে, আৰু যিটো ফেচবুকে ব্ৰিয়ান এক্টনক জব দিয়া নাছিল, সেই ফেচবুকে এতিয়া এক্টনৰ এই এপ্লিকেশ্যনটোক $19 বিলিয়ন কিনি ল'লে, অৰ্থাৎ ভাৰতীয় ৰুপিজৰ মতে 1 লাখ কৰোৰতকৈ বেছি টকা। ক্লায়েণ্ট ছফ্টৱেৰটো গুগল এণ্ড্ৰইডছ, ব্লেকবেৰী এপছ, এপল iOS আৰু কিছুমান নকিয়া ছিৰিজ 40, তাৰপিছত নকিয়া আছা, চিম্বায়ান, মাইক্ৰ'ছফ্ট উইণ্ডোজ মোবাইলছ আৰু ব্লেকবেৰী 10ৰ বাবে হোৱাটছআপ উপলব্ধ হৈ পৰিছে বৰ্তমান। মই প্ৰথমতে যে লাইন এটা কৈছিলোঁ, আমি সকলো কাম কৰিব পাৰোঁ যিটো আমি ভাবিব পাৰোঁ, আৰু আমি সেইবোৰ সকলো কাম কৰিব পাৰোঁ যিবোৰ আমি কেতিয়াও ভাবিবই নোৱাৰোঁ। হয়নে নহয় বাৰু? যদি আমাক এটা কোম্পানীয়ে বা এটা যিকোনো বস্তুত আমি ৰিজেকশ্যন পাই যাওঁ বা আমি ফেইলিয়াৰ হৈ যাওঁ, তেতিয়া আমি কি কৰোঁ? গিভ আপ কৰি দিওঁ। কিন্তু আমি গিভ আপ কৰিবলৈ নহয়, আমি সেই বস্তুটোৰ পৰা লাৰ্ণিং কৰি আমি শিকি লৈ সেইটোৰ পৰা আমি কেনেকৈ ওপৰলৈ উঠিব পাৰোঁ সেইটোৰ ওপৰত বেছিকৈ কষ্ট কৰি কাম আৰম্ভ কৰিব লাগে। এয়া আমাক ব্ৰিয়ান এক্টন আৰু জন কৌনৰ আমাৰ বায়'গ্ৰাফীটোৰ পৰা আমি শিকিব পাৰিলোঁ, আৰু তেওঁলোকে এনেকুৱা এটা জনপ্ৰিয় এপ্লিকেশ্যন আমাক দি থৈ গ'ল, যিটো হোৱাটছআপ আমি সকলোৱে পৰিচিত, আৰু পৃথিৱীৰ চবতকৈ বেছি ইউজাৰ্ছ হোৱাটছআপৰে পোৱা যায়। বৰ্তমান প্ৰায় 1000 কৰোৰতকৈ বেছি হোৱাটছআপ ইউজাৰ আছে। এতিয়ালৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ। এইটো কাহিনীৰ পৰা আমি এইটোৱে শিকিলোঁ যে পৰাজয় হ'লেও গিভ আপ কৰিব নালাগে, আকৌ পুনৰ উঠি অধিক কষ্টৰে অধিক মনোবল শক্তি কৰি আমি চেষ্টা কৰিব লাগে। গতিকে আশা কৰিছোঁ হোৱাটছআপ এপ্লিকেশ্যনৰ সকলো বাৰ্তা আপোনালোকৰ আগলৈ আগবঢ়াই দিবলৈ সক্ষম হ'লোঁ। যদি কিবা জানিবলগীয়া থাকে তেনেহ'লে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰক, আৰু যদি
কিবা মোৰ লগত পোনপটীয়াভাৱে যোগাযোগ কৰিব বিচাৰে তেনেহ'লে ছ'চিয়েল ছাইটছ ইনষ্টাগ্ৰাম ফেচবুক পেজত আপোনালোকে মোক ফ'ল' কৰিব পাৰে আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কিনাৰত থকা বেল আইকনটো দবাই দিব আৰু মই এনেকুৱা ধৰণেই এক্সাইটমেণ্টৰ ভিডিঅ' আপোনালোকৰ আগত আনি থাকিবলৈ চেষ্টা কৰোঁ যাতে আপোনালোকে মিছ নকৰে আৰু চেনেলটো শ্বেয়াৰ কৰিবলৈ ভিডিঅ'কেইটা যদি ভাল লাগে শ্বেয়াৰ কৰিব নাপাহৰিব। ধন্যবাদ।